হেল্ল' দোস্ত, মই আছোঁ এতিয়া বৰপিত গাঁৱৰ ত্ৰিবেণী ঘাট নামৰ জেগাটুকুৰাত। ইয়াত এটা মন্দিৰ আছে। এয়া হ'ল মন্দিৰ, এইটো প্লেচ। এয়া ধুনীয়া প্লেচ য'ত পিকনিক খাব পাৰি, পিকনিক খোৱাৰ সুবিধা আছে। য'ত আমি পিকনিক খাবলৈ আহিছিলোঁ। এয়া চাওক, এয়া চাওক পিকনিক প্লেচ। এয়া খোৱা বোৱা হোৱাৰ পিছত এয়া চাওক, এইবিলাক ডেন্স। এইবিলাক হৈছে হজম মুদ্ৰা। খোৱা লোৱা হোৱাৰ পিছত এইবিলাক মানে মুদ্ৰা কৰা যায়, যাৰ জৰিয়তে হজম হয় খানাবিলাক। এয়া চাওক, উঠিব নোৱাৰা হৈছে। এয়া দাঙি ধৰি টানি ধৰি উঠাই দিলে। আহি চাওক, এয়া চাওক, এয়া হৈছে ত্ৰিবেণী ঘাট বৰপিত গাঁৱৰ। ত্ৰিবেণী ঘাট এয়া হৈছে সেইখিনি জেগা, যিখিনি জেগাত তিনিটা নদী লগ হৈছে। তিনিটা নদীৰ মোহনা এইখিনি, য'ত ধুনীয়া পিকনিক প্লেচ আছে। এই তিনিটা নদী তিনিটাৰ নাম হৈছে পাগল দিয়া, বুঢ়া দিয়া আৰু খানাখুন্দা। এই খানাখুন্দা, এই তিনিটা নদী ইয়াতে লগ হৈছে। এয়া চাওক, আৰু এই যিখিনি পানী আছে, পানীখিনিৰ ৰঙো বেলেগ বেলেগ। তিনিটা নদীৰ ৰং বেলেগ বেলেগ। এতিয়া বিশেষ পানী নাই, পাৰ হৈ যাব পাৰি আৰামছে। ভালদৰে চালে গম পায় যে পানীখিনিৰ ৰংটো বেলেগ বেলেগ। অলপ কলা ধৰণৰ আছে, অলপ সেউজীয়া ধৰণৰ আছে, তেনেকুৱা ধৰণৰ। আহিব পাৰে আপোনালোকে। এয়া চাওক, নদীৰ পাৰত পিকনিক প্লেচ। এয়া নৃত্য, এয়া হৈছে হজম নৃত্য।
পানী ভেকুলীয়ে কান্দিলে জানা তুৰুত তুৰুত তোলৈ মনত পৰি থাকে পুৰুত পুৰুত কিনো ৰহন ঘঁহি দিলি কলিজাটো তোৰে ছবি ভাহিছে মোৰ দুচকুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত তুৰুত আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা ধুনীয়া তোৰ মৰম লগা চেহেৰাটোক চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত ধুনীয়া তোৰ মৰম লগা চেহেৰাটোক চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত লিখিছো মই তোমাৰে নাম কবিতাটোত মনৰ মাজত তোলৈ মৰম আছে বহুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত তুৰুত আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা নকৰো ভয় বাপেৰৰে ৰঙা চকুক পলুৱাই তোক আনিমে মই মাঘৰ বিহুত ধুনীয়া তোৰ মৰম লগা চেহেৰাটো চুবলে মোৰ মনে যায় ৰাতিৰ বুকুত নিজানতে সাৱটি লম দুবাহুত যৌৱনৰে জিৰণি লম তোৰে বুকুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত তুৰুত ও দেহা তুৰুত 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 আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা ঐ কঁকাল ধৰঙা
ফূৰ্তিত মাতাল হৈ আছে একেবাৰে। খালোঁ ল'লোঁ, এতিয়া ধোৱা পখলা কাম আৰম্ভ হৈছে আৰু বাকীবিলাকে চব নদীত নামিছে, ফূৰ্তি কৰি আছে। চাওক কি ফূৰ্তি ইহঁতৰ। এতিয়া আমাৰ আৰম্ভ হ'ব উৰিয়া গানত ডেন্স। আমাৰ উৰিষ্যাৰ পৰা আহিছে দাস দা, তেখেত থাকে গুৱাহাটীত। তেখেতো আহিলে আমাৰ ঘৰলৈ পিকনিক খাম বুলি। চাওক এতিয়া। এয়াই আছিল আমাৰ বৰপিত গাঁৱৰ ত্ৰিবেণী ঘাটৰ পিকনিক। ভাল লাগিল, খালোঁ, ফূৰ্তি কৰিলোঁ, নাচিলোঁ, গোটেইখিনি ভালেই। জেগাটুকুৰা ভাল, পানীৰ সুবিধা আছে। এইখিনি জেগাত 3টা নদী একলগ হৈছে। জেগাটুকুৰা ভালেই, ধুনীয়া জেগা। আহিব পাৰে আপোনালোকেও। ধন্যবাদ।